हाय हेलो नमस्कार दोस्तों वेलकम माय यूट्यूब चैनल। हाय दोस्तों आज प्रथम ब्लग और किमान दूर ভাল হয় নাজানো আৰু ভুল হলে ক্ষমা কৰি দিব। ভাল লাগিলে লাইক কমেন্ট শেয়ার কৰি দিব। আজি আপোনালোকক দেখাম মজা ঠাই ব্লগ ভিডিওটো আৰম্ভ কৰোঁ। কিয় কৰা অভিনয় মোৰে খুল কৰি যাতাছে তোমাৰ মৰমৰে টান তুমি কাষতে ফাইনালি পেহতৰ ঘৰ আহিলো। এতিয়া অলপ ৰেষ্ট লৈ কিনে আমি যাম এই জায়গাটোলৈ। আপোনালোকক কৈছিলোঁ আকাশৰ অলপ পিছত যাম, অলপ জিৰাই লওঁ। কাষতে হাই দোস্তো, এতিয়া আমি মাছ মাৰি আছোঁ পেহাৰ লগত। এইটো পেহা, এইটো মই পেহা হাই বুলি কওঁ। বাই বাই। এই চাওঁ আমি আৰু এটা গাড়ী যাম মাছ পাই নে নাপাই চাওঁ। ৰাণা চব নাপালা মাছ তাৰ আগতে আছিল দালিবিলাক 3-4মান পালা গৈছে, এতিয়া পোৱা নাই। অলপ পিছত আপোনালোকক আমি মেন ঠাই লৈ যাম। এতিয়া বাৰু যোৱা নাই, অলপ ইয়াতে জিৰো আছো আৰু মাছ মাৰিছোঁ তাৰ লগত। অলপ মানে ৰেষ্টুৰেণ্ট খাব ধৰিছোঁতো ইমান দূৰৰ পৰা আহিছোঁ। এই দোস্তো ফাইনেলি আমি আহি পালোঁ পলাশবাৰী নদী পাৰ। আপোনালোকৰ চাই থাকক ভিডিঅ'টো, ইয়াৰ জেগাবিলাক চাই থাকক, ভাল লাগিব। তোমাক ৰাখিম সঁচাকৈ বুকুৰে সমাজত সৰু কৰে বিপদত থাকিম আমি উমলি জামলি জোনবেলি তৰাকো সাক্ষী কৰি লৈ তোমাৰেই হম সকলো পাহৰি। আমি এতিয়া যাই আছোঁ নদীৰ পাৰে পাৰে। তো ফেণ্টাষ্টিক হ'ব যাই আছে ভিডিঅ'টো, শেষলৈকে চাব। চাই লওক, আপোনালোকে দেখুৱাই আছোঁ। ভাল লাগিলে লাইক মৰম চাগে য'ত অভিমান থাকে তাতে আমাৰে ভাল পোৱাই উমলে। গধূলি হ'ল, এতিয়া আমি ঘৰত যাই আছোঁ বিশাল খাই খাই। ইয়াৰ লগত দীপক আছে। এই দীপক কেনেকুৱা লাগিল ঠাইবিলাক? একদম পইচা নাই, পইচা ফ্ৰী, টিকট ল'ব নালাগে। একদম মানে ফেণ্টাষ্টিক বতাহ খাব পাৰিব, আহিব ইয়াতে মন ভাল লাগি যাব। এতিয়া এইখিনি গৈ ৰাখিবা